নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি মাঘৰ 1 তাৰিখ, ভাবিলোঁ সৰভোগত থকা গৰখীয়া থানলৈ যাওঁ। এয়া আমি শান্তিপুৰ পালোঁ। এতিয়া আমি কামাখ্যা ষ্টেচনলৈ গৈ আছোঁ। এয়া আমি ষ্টেচন পালোহি। এতিয়া আমি টিকেট কাটিবলৈ আহিছোঁ। ইয়াত টিকেট কটা হৈ গ'ল। আমি এতিয়া গৈ আছোঁ প্লেটফৰ্ম নম্বৰ 1। এতিয়া আমি প্লেটফৰ্ম নম্বৰ 1ত আহিছোঁ। আহি পোৱা নাই, 8:40ত ট্ৰেইন আছে। 8:40ত আছে ট্ৰেইনখন। আমি ৰৈ আছোঁ, এতিয়ালৈকে আহি পোৱা নাই ট্ৰেইন। তুমি আৰু কিমান ৰখিব লাগিব? আৰু 15 মিনিট। 15 মিনিট। এয়া আমাৰ বৌ স্মাইল দিছে পুৰা। স্মাইলি বৌ দেখিছেনে, দৌৰা-দৌৰি লাগিছে। ট্ৰেইনখন লেট হ'ল। এতিয়া 8:40তে অহা কথা, এতিয়া 1 নম্বৰত বুলি কয়, 4 নম্বৰত আহিব। দৌৰি আছোঁ আমি, বহুত ভাগৰ ধৰিছে। এইখন আহি পাইছে। আমি বৰপেটা ষ্টেচন পালোঁ। এয়া পালোহি। লৈছা না? আমি সৰভ পাই গ'লোঁ, সৰভোগ ষ্টেচন। ষ্টেচনৰ পৰা এয়া ই ৰিক্সাত যাম আমি, উঠিম আৰু এতিয়া। আগতে আহিছোঁ মই, 3বাৰ হ'ল। আমি পালোহি। আমি এতিয়া আৰু মন্দিৰৰ ওচৰত। মানুহ হৈছে বহুত। প্ৰসাদ কিনো। লগতে চাকি দিওঁ। ইয়াৰে পিছতে হাত মুখখিনি ধুই ল'লোঁ। এয়া মন্দিৰৰ প্ৰথম গেটখন। প্ৰসাদবোৰ ইয়াতে দিব লাগে। ইয়াৰে পিছতে চাকি জ্বলালোঁ। মানুহ দেখিছেনে, বহুত ভিৰ। মই ভিতৰলৈ গৈ কিবাকৈ মই ফটো ল'লোঁ। শুনিছোঁ ইয়াতে গামোচা বান্ধিলে মনৰ আশা পূৰণ হয়। ময়ো বান্ধিলোঁ। ইয়াৰ পিছতে মন্দিৰৰ ফালৰ পৰাই চাহৰ আয়োজন কৰিছে। লাল চাহ, নিমকি। ৰাতিপুৱাৰ পৰাই উপবাসে আছোঁ, গতিকে খাই বহুত ভাল লাগিল। কাষতে এখন মেলাও বহিছে, ভাবিলোঁ তালৈ যাওঁ, চাওঁ কিনো ওলাইছে। বৌ কেনেকুৱা লাগিল? বহুত ভাল লাগিছে। ভাল লাগিছে। তুমি বহুত দিনৰ পৰিৱেশ আৰু বহুত দিন আহিম বুলি ভাবিছিলোঁ, আহিব আৰু পৰা এনেও নাই। মানুহৰ মন্দিৰত আহি বেয়া লাগে যাব। ভাল লাগে, কিন্তু এটা আহাৰ মনৰ ইচ্ছাও থাকেনে, ইয়াতে আহি বহুত ভাল লাগে। এয়া এইখন নাৰ্চাৰী, বিভিন্ন ধৰণৰ ফুলবোৰ আছে। এয়া ফুলদানি দুটা ল'লোঁ মই। কোন হাজাৰ লগত আছে? এয়া ফুলৰ দোকান। তুমি কি ল'লা? মই দুটা ফুল ল'লোঁ। বহুত ধুনীয়া হয়, ঘৰতে কেনে দেখা পাব নালাগে। ময়ো ল'লোঁ। চুমিয়ে ক্লিপ কিনি আছে। ইয়াত থিয় নাম হৈ আছে। মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া। এয়া ভোগৰ আয়োজন কৰিছে, আমিও খাই ল'লোঁ। এয়া মৰম লগা কুকুৰৰ পোৱালিটো, খুব ভাল লাগিছে দেখি। খুবেই ধুনীয়া মন্দিৰৰ পৰিৱেশটো। আমি যাব ওলালোঁ।
এতিয়া বাজিছে 4:10। আমাৰ ট্ৰেইন আছে 5:30। গতিকে আমি গাঁৱৰ মাজে মাজে খোজকাঢ়ি আহি আছোঁ। খুব ভাল লাগিছে ঠাইবোৰ, সেইকাৰণে ভাবিলোঁ খোজকাঢ়ি যাই থাকোঁ লাহে লাহে। ৰাস্তাত আহি থাকোঁতে দেখিলোঁ এইবোৰ লাগিছে, দেখি খুব ভাল লাগিছে। পাণ, জলকীয়া, বেঙেনা, আগতে নেদেখা বস্তু নহয়। আমাক মিঠাই খুৱাব, আমি মিঠাই খাব আহিলোঁ। তুমি বহিয়ে ল'লে মিঠাই খাব। তুমি কোৱা কৈ আছে সৰভোগৰ মিঠাই টেষ্টি। মিঠাই এইবাৰ তামোল খাব, তামোল খাব। ইমান চালো ভনিতা দেখিছানে? থেংক ইউ মিঠাই খোৱাৰ বাবে। থেংক ইউ। কিন্তু ভনিতা কিন্তু বহুত চালাক দেই। হয় নেকি? তাই এখন তামোল খুৱাব বুলি কৈছে। মই নোখোৱাওঁ, মই খাওঁহে। মই বেলেগক নোখোৱাওঁ, মই খাওঁহে। মকৰ মকৰ চুবাইছে পুৰা। বাপৰে। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।